আমন্ত্ৰণ কৰা আপোনালোকে অহাৰ কাৰণে মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমি বিজেপি কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙৰ তৰফৰ পৰা আমি প্ৰেছ মিট এইটো কাৰণে আয়োজন কৰিছোঁ। আজি APSLC তথা ইয়াৰ লগত আৰু CPIML আৰু IPP তেওঁলোকে যুদ্ধভাৱে এটা প্ৰচেছন 150 মান মানুহ লৈ পেলাই তেওঁলোকে প্ৰচেছন কৰিছিল। সেই কথা লৈ পেলাই ৰাইজক যে ভুৱা কথা এইটো আমি স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ। কাৰণ আজি কাৰ্বি আংলং সাহিত্য পৰিষদে যে আমাৰ কাৰ্বি আংলং যুৱক আৰু এছামে সৰহসংখ্যক আমি 5000কৈ অধিক হ'ব পাৰে। তো বাহিৰত তেওঁলোকে ক'ৰবা বাংলোৰ ক'ৰবা চেন্নাই ক'ৰবা অন্য জাগাত তেনেকৈ তেওঁলোকে ইয়াত যেটোকে সংস্থাপন নোপোৱাৰ কাৰণে আজি নতুন কথা নহয়, আজি 10 বছৰৰ আগত 20 বছৰতকৈ আগত তেওঁলোকে সেই তাত কাম কৰাৰ আমি দেখিবলৈ পাইছোঁ। তো কাৰ্বি আংলং সাহিত্য পৰিষদে CM ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত আজি তেখেতৰ কাৰ্যকালত 11,000কৈ অধিক তেওঁলোকে কাউন্সিলৰ যিখিনি পদ আছে চাকৰিত তেওঁলোকে অলৰেডি দিয়া হৈছে যদিও কিছুমান আৰু ইয়াত বহুতখিনিত এতিয়া এগ্ৰিকালচাৰ সেক্টৰ বা ফাৰ্মিং সিস্টেম কেনেধৰণে কাৰ্বি আংলঙৰ উন্নয়নৰ হ'ব ডেভেলপমেণ্ট হ'ব তাৰ কাৰণে লক্ষ্য ৰাখি কিছুমান কাৰ্বি আংলং সাহিত্য পৰিষদে ষ্টেপ লৈছে। সেই ষ্টেপখিনিটো হৈছে যে আমি আনফালে কাৰ্বি আংলঙত যে আমি অসম কাৰ্বি আংলং তথা অসমৰ যিটো সীমা সমস্যা বিশেষকৈ নাগালেণ্ডত বা মেঘালয় বা আমাৰ নাইবৰিং আমাৰ জিলা মাজত সেইবিলাকৰ ষ্টেট বাউণ্ডাৰী বা ডিষ্ট্ৰিক্ট জিলাৰ বাউণ্ডাৰীৰ মাজত যে কিছুমান ক্ষেত্ৰত আমি নাগালেণ্ড বিশেষকৈ মই নাগালেণ্ড বৰ্ডাৰৰ কথাই ক'ব বিচাৰিছোঁ। তাত মানে কিছুমান যেনেকৈ ধৰক তেওঁলোকে কৈছে যে চলাৰ প্ৰজেক্টটো আমি বিৰোধিতা কৰিছোঁ, কিন্তু আমি দেখিছোঁ যিটো নাইবৰিং ষ্টেটৰ ক্ষেত্ৰত যোৱাবাৰ আমাৰ সাহিত্য পৰিষদৰ ফালৰ পৰা যিহেতুকে দুদুকুলিনি ক্ষেত্ৰত দুদুকুলিনি যেতিয়া ইভেকশ্যন হৈছিলে যেতিয়া ইভেকশ্যন হওঁতে যে দেখিলে যে ইয়াত বহুতখিনি 2 নম্বৰী বস্তু তাত চলি আছে, তাত মানে ড্ৰাগছৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিবিলাকৰ মানে এণ্টি ছ'চিয়েল এক্টিভিটিছ বুলি কয় সেইবিলাকৰ ক্ষেত্ৰত তাত বহুতখিনি হৈছে, চেণ্টাৰ নিচিনা হৈছে। তাত যেতিয়া ইভেকশ্যন হৈছে এনেকৈ তাত কিন্তু সৰহসংখ্যক মানুহবিলাকে এনক্ৰ'চ কৰাৰ মানুহবিলাকে জবৰদস্তি বহাম হয়, কিন্তু তাতো পিছতো যেতিয়া ইভেকশ্যন হৈছে তেতিয়া দুবাৰ হোৱাৰ পিছতো এতিয়াও থাকিবলৈ চেষ্টা কৰি থকাত তো সেইখিনি ক্ষেত্ৰত চাই পেলাই আনটো হৈছে যে ইয়াত মানুহবিলাকৰ যুৱক যুৱতীসকলৰ সংস্থাপনটো কেনেধৰণে দিয়া যায় আৰু আমাৰ যিটো কাউন্সিলৰ যিটো ফাণ্ডিং এই ফাণ্ডিং মতে যিটো কাৰ্বি আংলঙৰ উন্নয়নৰ কাৰণে ইমান সম্ভৱ নহ'ব। গতিকে সেই গোটেইটো চালি জাৰি লৈ পেলাই চলাৰ প্ৰজেক্টটো আৰম্ভ হৈছে আৰু এইটো অল পলিটিকেল পাৰ্টি আৰু ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ লগত আলাপ আলোচনা কৰাৰ পিছত এইটো সিদ্ধান্ত কৰা হৈছে। তাৰপিছত এতিয়া আকৌ মানে কি বুলি কয় সৈনিক স্কুলৰ কথাত তেওঁলোকে আজি উত্থাপন কৰিছে। আমাৰ চিন্তাধাৰা মতে কাৰ্বি আংলঙত আমি দেখিবলৈ পাওঁ নিউজ পেপাৰতো বা আমি ৰেজাল্ট ছেট যদি চাওঁ এতিয়া আমি আগবাঢ়িছে হয়, আমি আগবাঢ়িছে এবাৰ 85% মান আমি মেট্ৰিক ৰেজাল্টৰ জাগাত আমি পাইছোঁ পাৰ্চেণ্টেজ, কিন্তু ইয়াত শিক্ষা ব্যৱস্থাটো আৰু নতুন এটা ইঞ্জিনিয়াৰিং বা মেডিকেল কলেজ বা ফৰেষ্ট্ৰি হওক তেনেকৈ মানে ইয়াত ইউনিভাৰ্চিটি হিচাপে ফুল প্লেজেড এনেকা সংস্থাপন মানে ইয়াত ষ্টাব্লিছ কৰিব লাগে বুলি চবেই অনুভৱ কৰিছে। তাৰ মাজত এটা আমি শুনা মতে এটা মানে ৰাজ্য এটাহে সৈনিক স্কুল পায় বুলি কৈছে। আমাৰ 6th শিডিউলে হওক বা আমাৰ বৰ্তমান যিটো মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙৰ প্ৰতি মৰম কৰাৰ কাৰণে আমাৰ সৈনিক স্কুল আমাক ইয়াত দিছে। দিয়াৰ পিছত তেওঁলোকে কৈছে যে সৈনিক স্কুল আহিলে ইয়াৰ মহিলাবিলাকৰ ৰেপ হৈ যাব কিবা হৈ যাব, ভুৱা যিটো প্ৰচাৰ ইয়াৰ শিক্ষা অনুষ্ঠান আনিবলৈ কাৰণেতো ডেভেলপহে হ'ব। ইয়াৰ ল'ৰা ছোৱালী পঢ়িবলৈ হ'লে এতিয়া সৈনিক স্কুল পঢ়ি থকা মানুহজনে মই ছাৰ বুলি ক'ব লাগিব প্ৰিন্সিপাল ছেক্ৰেটাৰী আমাৰ ইয়াত তেখেতৰো সৈনিক স্কুলৰ পৰা হৈছে বুলি কৈছে। আমাৰ আৰু কাউন্সিলৰ আৰু ছেক্ৰেটাৰী নতুন ইবন তেৰণ তেখেতো মানে যিবিলাক তাৰ পৰা ওলাই অহা মানুহবিলাক ইমান টেলেণ্টেড মানুহবিলাক ওলাইছে। তো কাৰ্বি আংলঙৰ ৰাইজে ইয়াত পঢ়িবলৈ পাব আৰু সেই সুবিধাটো আমাৰ কাৰ্বি আংলং ৰাইজে পাব আৰু 80% বুলি কৈছে 80% ইয়াৰ লোকেল ল'ৰা ছোৱালীয়ে এইটো মানে এই সুবিধাটো পাব বুলি কৈছে। আৰু ইয়াৰ লগত যদিও চাকৰি পোষ্ট ওলাই চাকৰি পোষ্টটো বোলে ইয়াৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডটো
কাৰ্বি আংলঙৰ লোকেল আৰু অসমৰ যি লোকেল মানুহবিলাক খিলঞ্জীয়াবিলাক তেওঁলোকেহে সংস্থাপনটো পাব বুলি কৈছে তো আমি কোনটো জায়গাত লছ আছে আৰু তাত অঞ্চলটো এটা টাউনশ্বিপ নিচিনা এটা ডেভেলপ হ'ব তাত স্পৰ্টৰ ক্ষেত্ৰত বা শিক্ষা ক্ষেত্ৰত উন্নয়নৰ উন্নতি ডেভেলপমেন্ট হোৱাৰ লগে লগে বাকি বস্তু ডেভেলপমেন্ট হৈ যাব সেইকাৰণে আমি আদৰণিহে জনাইছো আৰু এইটো হ'ব লাগে ৰাইজেও হেতুৱে বিচাৰে কিন্তু এপিএচএলসি পাৰ্টিয়ে বিচাৰিছে এইটো ৰাইজৰ যিটো ডেভেলপমেন্ট ৰাইজে যিটো মানে শিক্ষা ক্ষেত্ৰত যিটো কাৰ্বি আংলঙৰ ৰাইজে যে ডেভেলপ হোৱাটো তেখেতৰ সকলে নিবিচাৰে সেইটো আটাইকৈ দুখৰ কথা আৰু আনটো তেওঁলোকে কৈছে যিবিলাক এতিয়া আম্বানী বিলাকক যে মাটি দিছে কথা কৈ আছে আমি হেতু জায়গাটো কব বিচাৰিছো বস্তুটো হৈছে হিতনাখন অল পলিটিক্যাল পাৰ্টি আলোচনা হৈছে অল পলিটিক্যাল পাৰ্টিত আলোচনা কৰা সময়ত তাত আমাৰ জয়গাথাৰ সাহাবো আছে তাত জয়গাথাৰ সাহাব আছে আৰু তেওঁলোকে কৈছে তেওঁলোকেটো বাকি ইমান ডিবেট কৰা নাই ডিবেট কৰিছে যে লিজ আৰু পটাটো কথা ইমান খিনি লেভেল লগে গুছি গৈ লিজটো কি বস্তু পটাটো কি বস্তু হেতুৰ মাজতে তেখেতৰ ইতেও মানে লগত আছে গতিকে তাক বুজোৱা মানে নিজে হি বুজিব নিবিচৰা মানুহ আৰু হি ৰাইজৰ মানে কাৰ্বি আংলঙৰ ডেভেলপমেন্ট হোৱাটো নিবিচাৰে কিয়নো আমি যেটো ভাবিছো ইয়াত চাহ খেতিও কৰি আছে চাহ খেতি কৰা টাইমতো চাহ জুনে ফেক্টৰী খলে চাহ ফেক্টৰী কৰা জায়গা যদি আমি বিক্ৰী কৰো হে বিক্ৰী কৰাৰটো যিমান টকাটো পাব মাটিটো বেলেগ কাৰি